বিচাৰি বটল বিচাৰি থাকা এইফালে ভাইটি এজনক দেখা পাইছো অকলে অকলে খাই আছে দেখোন কিয় ভাইটি অকল দালি লাগিব নেকি হা ক'ত ঘৰ মোৰ সাতগাঁও চাম গাড়ীটো এই কি আচাৰ চাচাৰ লাগিব নেকি হা নালাগে কি নাম হয় কুশল কুশল কি লিখা কুশল বড়ো ও তারপরে ইয়াত কেনেকে বটল বিচাৰি বটল বিচাৰি থাকা ঘৰত কোন আছে আৰু দাদা আছে মা দেউতা নাই তোমাৰ অকলে ক'ত থাকা বুলি ক'লা ক'ত তাতে একো নাই দেখোন এই তাতে আছে মোৰ কম্বল এইটো কম্বল তাতে আৰু কোনোবা আছে নেকি হা এই দেউতা মানুহ কোন হয় এয়া বুঢ়া কৰি এটা মানুহ বুঢ়া মানুহ এই ৰূপাজনে চিনি পাওঁ কেইদিন ধৰি আছে বহুত দিন বেলেগ বেলেগ জেগাত থাকা নে ইয়াতে ইয়াতে থাকোঁ ভাত কি আজি খাইছা না আৰু আগতো খাইছা ইয়াতে খাইছা মই আজিহে দেখিছো তোমাক খায়ে থাকোঁ খাই থাকা ঠিক আছে বৰ ভাল কথা আৰু সন্ধিয়া যে আমি তাতে দিওঁ তেতিয়া নাথাকা নেকি তেতিয়া নাথাকা ক'ত থাকা তেতিয়া বটল বিচাৰিব যোৱা তেতিয়া বটল কিমান এদিনত কিমান পোৱা বটল 200-300 কি বটল পোৱা কেজি মান বহুত হৈ যায় ন এইবিলাক বেছি দিয়া তাৰপিছত এইবিলাক ঠিক আছে বাবা খোৱা হা থেংক ইউ অকণমান দূৰত তাতে কম্বল দেখি আছোঁ মই তাতে ৰাতি কটাই আৰু খোৱা লোৱা এইকেইদিন তেওঁ আমাৰ ইয়াতেই কৰি আছে আৰু দিনটো তেওঁ বটল বিচাৰে প্ৰায় 200 মান বটল পায় বুলি আমাক জনালে আৰু সেইবোৰ বিক্ৰী কৰে এতিয়া আপোনালোকক মই ভিডিঅ'টো তেওঁৰ দেখুৱাইছোঁ যদিও বৰ দুখ লগা এটা দৃশ্য কণমানি ল'ৰা বেছি বয়স হোৱাই নাই কৈশোৰে হৈ আছে বটল বিক্ৰী কৰি খায় আৰু ইয়াতেই থাকে কম্বলত ভাবিলে কেনেকুৱা লাগে চাওকচোন বাৰু আমি এটা কেনেকুৱা জীৱন পাৰ কৰি আছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক কিমান আৰামত থাকে আৰু এই কণমানি ল'ৰাটো এজন আমাৰ খিলঞ্জীয়া ল'ৰা কুশল বড়ো আজি তেওঁ ইয়াতে কম্বলৰ তলত শুই ইয়াতে ৰাজপথত কম্বলৰ তলত কৰিবলগীয়া হৈছে ইমান এটা পৰিতাপৰ কথা এখন কল্যাণকামী ৰাষ্ট্ৰৰ ৱেলফেয়াৰ ষ্টেটৰ এটা কণমানি ল'ৰা কিশোৰ ৰাজপথত ৰাতিটো কটাই কম্বলৰ তলত আৰু খানা এনেকৈ খাবলগীয়া হয় বৰ দুখজনক আজি আছে আমাৰ মাছটো আমি সদায় ফ্ৰাই কৰি খাওঁ ইয়াতে ফ্ৰাই হৈ আছে গৰম কণী থাকে লগত কণী এটা মানুহ এতিয়া নিবলৈ আহিছে দুটা কেৰাহীত এতিয়া ভাত চলি আছে দুজনকৈ ৰান্ধনি আমাৰ ভাত বনাই আছে এইফালে মাছৰ কাৰণে মাছ ফ্ৰাই হৈ আছে গুৱাহাটী মেডিকেলত যিসকল পেচেণ্ট আহে তেওঁলোকৰ এটেণ্ডেণ্টসকলে মানুহ হয় গতিকে তেনেকুৱা মানুহক যদি আমি অকণমান এনেকৈ সহায় কৰিব পাৰোঁ ইয়াত আহি পেলাই ভাল লগা বেয়া লগা নানান অভিজ্ঞতা হয় কিন্তু বেয়া লগা অভিজ্ঞতাবোৰ খুবেই কৰুণ হয় আচলতে আপোনালোকে দেখিলেই যে কুশল বড়ো নামৰ একেবাৰে সৰু ল'ৰা এজন কিশোৰ ইয়াতে ৰাতি ৰাজপথতে ব্লেংকেট লৈ পেলাই শুই থাকে আৰু দিনত বটল বিচাৰি বটলবোৰ বেচে মা দেউতা নাই কালি আপোনালোকে দেখিছিলে এইখিনিতে ক'ত আছিলে মই দেখুৱাই দিছোঁ এই সন্মুখতে দেখিছিলে আপোনালোকে চুলতান নামৰ মানুহ এজন যাৰ দুটা হাত নাই তেওঁক চেহেৰিৰ এই সময়ত খাদ্য খুৱাই দিছিলে জিন্তু ডেকা নামৰ ল'ৰা এজনে এই ঠিক সন্মুখত এই ঠাইডোখৰতে কেনেকুৱা ধৰণৰ অভিজ্ঞতা ভাল লগা অভিজ্ঞতা বেয়া লগা অভিজ্ঞতা ইয়াত আমাৰ যোৱা 2 বছৰ